2019 চনত ঘৰৰ লিষ্টত আপোনাৰ নাম আছেনে নাই আপুনি আপোনাৰ মোবাইলত চেক কৰক। প্ৰথমে আপোনাৰ মোবাইলত আপুনি যিকোনো এটা ব্ৰাউজিং ওপেন কৰি ল'ব। ব্ৰাউজিংটো ওপেন কৰাৰ পাছত আপুনি ইয়াত সাৰ্চ কৰিব PMAYG। ইয়াত সাৰ্চ কৰি আপুনি এই লিংকটোত ক্লিক কৰিব। এই লিংকটোত ক্লিক কৰাৰ পাছত আপুনি থ্ৰী ডট যে আছে ইয়াত ক্লিক কৰি আপুনি আপোনাৰ মোবাইলত ডেস্কটপ সেট কৰি ল'ব। তাৰ পাছত আপুনি এই ইয়াত লিখা আছে সিলেক্ট বুলি যে লিখা আছে অল ষ্টেটছ, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ ষ্টেটখন আপুনি সিলেক্ট কৰি ল'ব। আপুনি যোনখন ষ্টেটত আছে সেই ষ্টেটখন আপুনি সিলেক্ট কৰি ল'ব। ইয়াৰ পাছত আপুনি আকৌ ইয়াত লিখা আছে সিলেক্ট বুলি লিখা আছে, ইয়াত আপুনি আকৌ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব। আপুনি যোনখন ডিস্ট্ৰিক্টৰ হয় সেই ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰি ল'ব। ডিস্ট্ৰিক্টখন সিলেক্ট কৰাৰ পাছত আকৌ ইয়াত লিখা আহিব সিলেক্ট বুলি, এই ইয়াত লিখা আছে সিলেক্ট। এই সিলেক্টত আপুনি আকৌ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ ব্লকখন সিলেক্ট কৰি ল'ব। আপুনি যোনখন ব্লকৰ হয় সেই ব্লকটো আপুনি সিলেক্ট কৰি ল'ব। ব্লকটো সিলেক্ট কৰাৰ পাছত আপুনি ইয়াত আকৌ দেখিব যে সিলেক্ট লিখা আছে, এই সিলেক্টত আপুনি আকৌ ক্লিক কৰিব। সিলেক্টত ক্লিক কৰাৰ পাছত আপুনি সিলেক্ট কৰিব আপুনি যিখন পঞ্চায়তৰ হয় সেই পঞ্চায়তখন আপুনি সিলেক্ট কৰি ল'ব। পঞ্চায়তখন সিলেক্ট কৰাৰ পাছত আপুনি যে ইয়াত দেখিছে সাবমিট, এই সাবমিটত আপুনি ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ পাছত আপুনি দেখিব এই তললৈ আপোনাৰ সম্পূৰ্ণ লিষ্টটো ওলাই যাব আৰু ইয়াতেই আপুনি আপোনাৰ নামটো দেখিব পাৰিব। তো বন্ধুসকল আজিলৈ ইমানে। থেংক ইউ।